হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মূলতঃ আমি আলোচনা কৰিম 4 ইয়াৰ্ছ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম সম্পৰ্কে সম্পূৰ্ণ ডিটেইলছ এজ লাইক আপোনালোকে কিমানটা ছেমিষ্টাৰ পঢ়াৰ পিছত চাৰ্টিফিকেট পাব, তাৰপিছত কিমানটা ছেমিষ্টাৰ কমপ্লিট হোৱাৰ পিছত ডিপ্ল'মা পাব, আৰু কেইবছৰ কমপ্লিট কৰাৰ পিছত আপোনালোকে ডিগ্ৰী পাব, লগতে কেইবছৰ কমপ্লিট হোৱাৰ পিছত আপোনালোকে 4 ইয়াৰ্ছ ডিগ্ৰী পাব। গতিকে আজিৰ এই ভিডিঅ'টো সকলো ছেমিষ্টাৰৰ ষ্টুডেণ্টছৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। লগতে NAPৰ যোনটো ফাৰ্ষ্ট বেচ আছে সেইসকলে 4 ইয়াৰ্ছ ডিগ্ৰী পাবনে নাই, আৰু পালেও কিমান CGPA লাগিব, 7.5 CGPAটো ইম্পৰ্টেণ্ট হয় নে নহয় এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম সম্পৰ্কে সম্পূৰ্ণ প্ৰচেছটো ডিছকাছ কৰিম। আচলতে কি হয়, NAPৰ গাইডলাইনটো সকলো ইউনিভাৰ্চিটিৰ কাৰণে ছেমো হয়। ইয়াত গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি কোনো কথা নাই। আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে NAPৰ গাইডলাইনটো সকলো ইউনিভাৰ্চিটিৰ কাৰণে ছেমে হয়। তো ইয়াতে আপোনালোকে চাওক, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম প্ৰচেছ আছে সেই সম্পৰ্কে মই দেখাই দিছোঁ আপোনালোকক। ইয়াতে চাওক, আপোনালোকে স্ক্ৰীনত দেখা পাইছে ডাইৰেক্ট। আচলতে কি হয়, আপোনালোকে যেতিয়া 6 ছেমিষ্টাৰ কমপ্লিট কৰি 7 এণ্ড 8 ছেম কমপ্লিট কৰিব, তেতিয়া আপোনালোকৰ 4th ইয়াৰ গ্ৰেজুৱেটটো হৈ যাব। গতিকে আপোনালোকে ইয়াতে চাওক, কিন্তু তাৰ আগতে সিহঁতে কৈছিল যে আপোনালোকে কেনেকৈ চাৰ্টিফিকেট লাভ কৰিব, কেনেকৈ ডিপ্ল'মা লাভ কৰিব, আৰু লগতে কেনেকৈ আপোনালোকে 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট লাভ কৰিব আৰু জেনেৰেল ডিগ্ৰী লাভ কৰিব। গতিকে ইয়াতে চাওক, আপোনালোকৰ সকলো প্ৰচেছ ইয়াতে দিয়া আছে, আপোনালোকে ভালকৈ চাই লওক। তো ইয়াতে আপোনালোকে চাব পাৰিছে যে ডিগ্ৰীটো আপোনালোকৰ কেইবাটাও ষ্টেজত ভাগ কৰিছে। আচলতে ডিগ্ৰী নহয়, সেইবিলাক চাৰ্টিফিকেট, ডিপ্ল'মা, ডিগ্ৰী মিলাই পেলাই আপোনালোকক কেইবাটাও ষ্টেজত ভাগ কৰিছে। তো ইয়াতে চাওক, ফাৰ্ষ্ট ষ্টেজ যোনটো আছে এক্সিট আফটাৰ 1 ইয়াৰ, ঠিক আছে। ইয়াতে আপোনালোকে কি কৰিব পাৰিব, ডিগ্ৰীটো 2টা ছেমিষ্টাৰ কমপ্লিট কৰি, অৰ্থাৎ এটা ইয়াৰ কমপ্লিট কৰি আপোনালোকে এক্সিট হ'ব পাৰিব। আৰু ইয়াতে আপোনালোকৰ পাব চাৰ্টিফিকেট, ঠিক আছে। আৰু চাৰ্টিফিকেটত কি থাকিব, আপোনালোকৰ ছাবজেক্ট বেছিক নলেজ থাকিব, স্কিল এণ্ড এবিলিটি কোৰ্চেছ থাকিব, তাৰপিছত জব অৰিয়েণ্টেড ফাউণ্ডেশ্যন, ঠিক আছে। আচলতে কি হয়, যোনটো 1 ইয়াৰ এক্সিট হয় তাতে আপোনালোকৰ ডিগ্ৰীটো কমপ্লিট নহয়, ইয়াতে জাষ্ট আপোনালোকে এটা চাৰ্টিফিকেট পাব। আৰু এইটো চাৰ্টিফিকেট দিয়াৰ উদ্দেশ্য হৈছে আপোনালোকে যাতে পৰৱৰ্তী সময়ত আপোনালোকৰ ডিগ্ৰীটো কণ্টিনিউ কৰিব পাৰে। তাৰপিছত ষ্টেজ 2ত আছে আপোনালোকৰ এক্সিট আফটাৰ 2 ইয়াৰ্ছ। আপোনালোকে কি কৰিব পাৰিব, ইয়াতে 2টা বছৰ আপোনালোকে ছাকচেছফুলি কমপ্লিট কৰাৰ পিছত এক্সিট হ'ব পাৰিব। আৰু ইয়াতে আপোনালোকৰ থাকিব UG ডিপ্ল'মা, আৰু ইয়াতে আপোনালোকৰ কি থাকিব, ডিপ্ল'মাত কি থাকিব, আৰু ইয়াতে ডিপ্ল'মাত কি থাকিব, স্কিল বেছড জবছ। তাৰপিছত আপোনালোকক যোনটো ডিপ্ল'মা থাকিব, এই ডিপ্ল'মাটোৱে আপোনালোকক ফাৰ্ডাৰ ষ্টাডি কণ্টিনিউৰ কাৰণে এটা সুযোগ প্ৰদান কৰিব, ঠিক আছে। তাৰপিছত আপোনালোকৰ একাডেমিক প্ৰগ্ৰেছন এলাউড থাকিব ইয়াতে। আৰু মনত ৰাখিব, এইটো আপোনালোকৰ ডিগ্ৰী নহয়, বাট ইয়াৰ এটা ছিগনিফিকেণ্ট ভেলু আছে। ইয়াৰ পিছত ষ্টেজ 3ত আছে এক্সিট আফটাৰ 3 ইয়াৰ্ছ। এইটো হৈছে আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, য'ত আপোনালোকৰ 3টা বছৰ কমপ্লিট কৰাৰ পিছত আপোনালোকে এক্সিট হ'ব পাৰিব। 3টা বছৰ কমপ্লিট কৰি আপোনালোকে এক্সিট হ'লে ইয়াতে আপোনালোকে বেচেলৰ ডিগ্ৰী লাভ কৰিব, ফৰ এক্সাম্পল BA, BSc, BCom এটচেট্ৰা। আৰু এইটো ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত আপোনালোকে PG এডমিশ্যনৰ কাৰণে এলিজিবল হ'ব পাৰিব। তাৰপিছত আপোনালোকৰ যোনবিলাক কম্পিটিটিভ এক্সাম আছে, লাইক APSC, UPSC, এইবিলাকৰ কাৰণে আপোনালোকে এলিজিবল হ'ব, ঠিক আছে। আৰু এটি গুৰুত্বপূৰ্ণ কথা আপোনালোকে মনত ৰাখিব, ইয়াতে আপোনালোকে অনাৰ্ছ নাপায়, ইয়াতে কেৱল এটা জেনেৰেল ডিগ্ৰীহে হয়। ইয়াৰ পিছৰ ষ্টেজটো হৈছে এক্সিট আফটাৰ 4 ইয়াৰ্ছ। এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেজ, আৰু এইটো ষ্টেজত সকলোৰে প্ৰায় কনফিউজন থাকি যায়। গতিকে আপোনালোকে ভালদৰে চাব। আচলতে কি হয়, 4 ইয়াৰ্ছটো আপোনালোকৰ 2টা ভাগত ভাগ কৰা হৈছে, এটা হৈছে অনাৰ্ছ আৰু এটা হৈছে অনাৰ্ছ উইথ ৰিচাৰ্চ। যোনটো অনাৰ্ছ আছে তাতে আপোনালোকৰ কি CGPA-টো 7.5 নালাগে। বিল' 7.5 candidates can also eligible for 4th year degree with honors, অ'কে। আৰু ইয়াতে আপোনালোকে এটা কথা মনত ৰাখিব, ইয়াতে আপোনালোকৰ এটি এডভান্স পেপাৰ থাকিব আৰু আপোনালোকৰ ডিগ্ৰীৰ পিছত অনাৰ্ছ লেখা থাকিব। আৰু ছেকেণ্ড ষ্টেপত আছে অনাৰ্ছ উইথ ৰিচাৰ্চ। মিনিমাম CGPA লাগিব আপোনালোকৰ 7.5। বিল' 7.5 candidates are not eligible for অনাৰ্ছ উইথ ৰিচাৰ্চ, অ'কে। আৰু ইয়াতে আপোনালোকৰ থাকিব ৰিচাৰ্চ প্ৰজেক্ট নাইবা ডিচাৰ্টেশ্যন। তাৰপিছত এইটো কি হয়, আপোনালোকৰ ডাইৰেক্ট PhDৰ কাৰণে হেল্পফুল হয়। তো মই আকৌ এবাৰ কৈ দিছোঁ, আফটাৰ কমপ্লিটিং 1 year you will get a certificate, আফটাৰ কমপ্লিটিং 2 years you will get a diploma, and after 3 years you will get a general degree, অ'কে। আৰু যদি আপোনালোকে 4th year কমপ্লিট কৰে তেতিয়াহ'লে আপোনালোকে
কি পাব অনাৰ্ছ পাব আৰু অনাৰ্ছ উইথ ৰিচাৰ্চ পাব আৰু এটা কথা মনত ৰাখিব 4th ইয়াৰটো আপোনালোকৰ বাবে অপশ্যনেল আপোনালোকে কৰিব পাৰে আপোনালোকে নকৰিব পাৰে ঠিক আছে আৰু এটি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব যোনটো CGPA 7.5 আছে এইটো আপোনালোকৰ 4th ইয়াৰ ডিগ্ৰী এন্ট্ৰিৰ কাৰণে নহয় বাট এইটো আপোনালোকৰ কি হয় ৰিচাৰ্চ ট্ৰেকৰ কাৰণে হয় 7.5 ৰ তলত থকা বিলাকেও আপোনালোকে 4th ইয়াৰ ডিগ্ৰী কৰিব পাৰিব বাট ফাইনেল ৰুলছটো ডিপেন্ড কৰে আপোনালোকৰ ইউনিভাৰ্চিটি নাইবা কলেজৰ পলিচিৰ ওপৰত ঠিক আছে গতিকে আজি ইমানতে সামৰণি মাৰিছো যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে কাইণ্ডলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ